ভাগ্যশ্ৰী কাশ্যপৰ কথাৰে আৰু এটা ধুনীয়া লিখনি লৈ আহিছোঁ। কেনেকুৱা হৈছে কমেণ্ট কৰি জনাবচোন। এদিন সাক্ষাৎ হ'ম তোমাৰ সতে, এদিন সাক্ষাৎ হ'ম তোমাৰ সতে। কোনোবা চিটি বাছৰ কেম্পাছ নতুবা কোনোবা মাৰ্কেট কিংবা অনুষ্ঠানত নিশ্চয় এদিন সাক্ষাৎ হ'ম তোমাৰ সতে। তুমি ওচৰ চাপি আহিবা মোৰ, তুমি যিমানেই ওচৰ চাপিবা সিমানেই মোৰ হৃদয়ৰ গতিবেগ চুনামীৰ দৰে বাঢ়ি গৈ থাকিব। চকুজুৰিও সেমেকিব, মুখমণ্ডলত লাজত কিংবা বিষাদে আৱৰি ধৰিব। স্মৃতিৰ পাতখিলাই সেইদিনা বৰকৈ উচুপিব আৰু মই বৰ সাহসেৰে মুখত এটি সুন্দৰ হাঁহি পিন্ধি যেন কাহানিও একো হোৱাই নাছিল। আমি যেন কোনো অচিনাকি ঘাটৰ এহাল পাকৈহে। নেদেখাৰ ভাওজুৰি চাই ৰম তোমাৰ প্ৰতিটো ক্ষণ। তুমি দেখিলে চুলিখিনি ঠিক কৰাৰ চলেৰে কাণৰ ফাকেৰে চুলি গুচা গুচাই এবাৰ তোমালৈ বুলি আৰু এবাৰ তললৈ চাই ৰম। তোমাৰ প্ৰতিটো খবৰৰ উত্তৰত সেই একেই লাজকুৰীয়া চাউনিৰে মূৰটো লৰাই কম, ভালেই আছোঁ দিয়া, তুমি ভালে আছানে? কেতিয়াও জানিব নিদিওঁ তোমাক, আজিও যে মই তোমাৰেই। এতিয়াও যে এই হৃদয়ৰ শিহৰণ জাগি উঠে তোমাৰ নামৰ প্ৰতিটো ধ্বনিত। এনেকৈয়ে হয়তো এদিন সাক্ষাৎ হ'ব আমাৰ কোনো চিটি বাছৰ কেম্পাছ নতুবা কোনো মাৰ্কেট হলত। ধন্যবাদ।